নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গোপন পত্ৰ লৈ CID কাৰ্যালয়ত শ্যাম কানুৰ পত্নী। তদন্তৰ মাজতে এখন পত্ৰক লৈ CID কাৰ্যালয়ত চাঞ্চল্য। শ্যাম কানু মহন্তলৈ কিতাপৰ মাজত পত্নীয়ে আনিছিল পত্ৰখন। কিতাপ দিয়াৰ চলেৰে অনা হৈছিল সেই বিশেষ পত্ৰখন, কিন্তু ভিতৰলৈ নিবলৈ নিদিলে কিতাপ আৰু সেই পত্ৰখন। আনহাতে লকআপৰ ভিতৰতে মেনেজাৰ সিদ্ধাৰ্থই বিচাৰিছে পাৰফিউম। তদন্তৰ মাজতে এখন পত্ৰক লৈ CID কাৰ্যালয়ত চাঞ্চল্য। শ্যাম কানু মহন্তলৈ কিতাপৰ মাজত পত্নীয়ে আনিছিল পত্ৰখন। কিতাপ দিয়াৰ চলেৰে অনা হৈছিল সেই বিশেষ পত্ৰখন, কিন্তু ভিতৰলৈ নিবলৈ নিদিলে কিতাপ আৰু সেই পত্ৰখন। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গাৰ্গ 2 PSOক নিলম্বন। PSO নন্দেশ্বৰ বৰা আৰু হেড কনষ্টেবল পৰেশ বৈশ্যৰ একাউণ্টত হৈছিল কোটি কোটি টকাৰ লেনদেন। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন। ইতিমধ্যে জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন কৰা হৈছে। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক নিলম্বন গৃহ বিভাগৰ। দুয়োগৰাকী একাউণ্টত বহু পৰিমাণৰ লেনদেনৰ তথ্য লাভ SITৰ। নন্দেশ্বৰৰ একাউণ্টত 70 লাখ টকা লেনদেনৰ তথ্য লাভ। পৰেশ বৈশ্যৰ একাউণ্টত 40 লাখ টকা লেনদেনৰ তথ্য পাইছিল SITয়ে। জুবিন গাৰ্গৰ ধনৰ অনিয়ম কৰিছিল 2 দেহৰক্ষীয়ে। ৰাজ্যৰ গৃহ বিভাগে তৎকালীনভাৱে নিলম্বন কৰে 2 দেহৰক্ষীক। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন। আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে জুবিনবিহীন 19টা দিন, জুবিনক লৈ চলিছে নিকৃষ্ট ৰাজনীতি। প্ৰাণৰ শিল্পী জুবিন নোহোৱাৰ 19টা দিন পাৰ হ'ল। প্ৰয়াত জুবিনক লৈ এতিয়া চলিছে নিকৃষ্ট ৰাজনীতি। মনোকষ্ট ভুগিছে পত্নী গৰিমা, ভগ্নী প্লাম্বিকে ধৰি পৰিয়ালে। ন্যায় বিচাৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা গাৰ্গৰ। আমাক কেৱল ন্যায় লাগে বুলি মন্তব্য গৰিমাৰ। জুবিনক লৈ চলা ৰাজনীতিয়ে বুকু ভেদিছে প্ৰতিজন অসমীয়াৰ। প্ৰাণৰ শিল্পী জুবিন নোহোৱা 19টা দিন পাৰ হ'ল। প্ৰয়াত জুবিনক লৈ এতিয়া চলিছে নিকৃষ্ট ৰাজনীতি। মনোকষ্টত ভুগিছে পত্নী গৰিমা, ভগ্নী প্লাম্বিকে ধৰি পৰিয়ালে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে শ্যাম কানুৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আইনী যুঁজ। শ্যাম কানু মহন্তৰ লেখ আবেদনক প্ৰত্যাহ্বান জনাই SC দ্বাৰস্থ দুলু আহমেদে। বিতৰ্কিত শ্যাম কানু মহন্তৰ বিৰুদ্ধে SCত চলিব আইনী যুঁজ। 8টা ভুল থকাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত শ্যাম কানুৰ গোচৰটো তালিকাভুক্ত হোৱা নাই। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল দুলু আহমেদৰ। ঘটনাৰে জড়িত প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধেও ব্যৱস্থা ল'বলৈ বিদেশী মন্ত্ৰীলৈ পত্ৰ দুলু আহমেদৰ। জুবিন গাৰ্গক হত্যাৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দুলু আহমেদ। শ্যাম কানু মহন্তৰ লেখ আবেদনক প্ৰত্যাহ্বান জনাই SC দ্বাৰস্থ দুলু আহমেদ। বিতৰ্কিত শ্যাম কানু মহন্তৰ বিৰুদ্ধে SCত চলিব আইনী যুঁজ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গ লৈ কোনো পলিটিক্স নকৰিব। জুবিনে নিজেও পলিটিক্স বেয়া পাইছিল। জুবিন গাৰ্গক ন্যায় দিয়ক। জুবিনৰ লগত কি হৈছিল জানিব লাগিব। ছিংগাপুৰত জুবিনৰ লগত প্ৰকৃততে কি হৈছিল? ইমান মৰমীয়াল মানুহজনৰ লগত কি হৈছিল? ন্যায় লাগে মোক। ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে। জুবিনৰ কেনেকৈ মৃত্যু হৈছিল জানিব লাগে। জুবিনে সকলোকে মৰম কৰিছিল। জুবিনে আমাক বহুত দিলে। জুবিনক ন্যায় দিয়ক কেৱল। উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ। বন্ধুসকল, তাৰ পাছৰ বিগ ব্ৰেকিং নিউজটো হৈছে 15 অক্টোবৰৰ পৰা কঁপিব উজনি অসম, ৰাজপথত নামিব হাজাৰ হাজাৰ লোক। লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম, ৰাজপথত নামিব জনতা।
প্ৰতিবাদ হ'ব উজনিত কঁপিব দিছপুৰ। 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাচুৱে। ৰাজপথত নামিব লাখ লাখ আহোম জনতা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক, জনজাতিকৰণৰ দাবীৰ আন্দোলন ঘোষণা। ইয়াৰ পাছৰ বিগ ব্ৰেকিং নিউজটো হৈছে বন্ধুসকল, গম্ভীৰ্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। জুবিনক ন্যায় দিয়াৰ বিপৰীতে শ্যাম কানুৰ ৰক্ষাক নামিছে মুখ্যমন্ত্ৰী। শ্যাম কানু মহন্তক উদ্ধাৰ কৰাটোহে হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য। জুবিনৰ ন্যায়ৰ পৰিৱৰ্তে কাৰোবাৰ নৈতিকতা চৰিত্ৰৰ ওপৰতহে যেন তদন্ত বিচাৰিছে। জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল তাৰ কাৰণহে আমি বিচাৰিছোঁ। শ্যাম কানুৰ পৰিৱৰ্তে অন্য প্ৰসংগ টানি আনে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ আসনত বহি থকা মানুহ এজনৰ গম্ভীৰ্য থাকিবই লাগে। নিজৰ গম্ভীৰ্য হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্যাম কানু মহন্তক বচাবলৈ গৈ শিল্পী সমাজ, যুৱ সমাজক কষ্ট দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে উভতি ধৰিলে গৌৰৱ গগৈ। জুবিন গাৰ্গক ন্যায় দিব নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এই বুলি দাবী কৰিছে গৌৰৱ গগৈয়ে। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।